গ'ল আৰু আজি মোৰ কেমেৰামেন আছে মোৰ ভণ্টি নমস্কাৰ বন্ধু বান্ধৱীসকল ডৰাৰ বেছ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি আছো মই মাহঁতৰ ঘৰত আৰু এতিয়া হৈছে সন্ধিয়া 7 বাজিব হৈছে আৰু এতিয়া মই চাহৰ লগত খাবলৈ কিবা এটা বনাই আছোঁ আৰু কি বনাই আপোনালোকক নিশ্চয় দেখুৱাম তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাহৰ লগত খাবলৈ কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া মই চাহৰ লগত খাবৰ কাৰণে বনাম পকৰি সেইকাৰণে লৈছোঁ মই 4টা পিঁয়াজ এটা জলকীয়া আৰু এইফালে আছে ময়দা আজি মই ময়দা দি বনাম বেচন নাই যিহেতু সৰু সৰুকৈ কাটি লওঁ সৰু সৰুকৈ এনেকৈ দীঘলকৈ কাটি লৈছোঁ আৰু এতিয়া আমাৰ পিঁয়াজখিনি কাটি লোৱা হৈ গৈছে পিঁয়াজ আৰু জলকীয়াখিনি এতিয়া মই ইয়াত দিম ময়দা আজি ময়দাৰে বনাম কেনেকুৱা লাগে খাই চাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকুৱা লাগে ভিডিঅ'টো নিশ্চয় চাব আৰু এতিয়া দি দিছোঁ মই ময়দা আৰু ইয়াত দিলোঁ 2 চামুচ ময়দা আৰু এতিয়া দিম সোৱাদমতে নিমখ আৰু অকণমান দিম হালধি আৰু এতিয়া মই পিঁয়াজখিনি ভালদৰে এই ধৰণে হাতেৰে মোহাৰি ময়দাখিনিৰ লগত মিক্স কৰি ল'ম যদি এই ধৰণে হাতেৰে মোহাৰি লয় তেতিয়াহে পকৰিটো খাবলৈ বহুত ধুনীয়া হয় আৰু এতিয়া অলপমান মই পানী দি দিছোঁ আৰু এতিয়া পানী দি মই ভালদৰে মিক্স কৰি ল'ম আৰু আজি মোৰ কেমেৰামেন হৈছে মোৰ ভণ্টি আৰু এতিয়া হৈ গ'ল এইখিনি আমাৰ মিক্স কৰি লোৱা ভাজিবলৈ আৰম্ভ কৰিম আৰু এতিয়া মই কেৰাহী এখন গৰম দি লৈছোঁ আৰু এতিয়া ইয়াত দিম মই তেল আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত পকৰিকেইটা দি দিম তেলখিনি গৰম হোৱাৰ পিছত মই এই ধৰণে পকৰিকেইটা দি দিছোঁ আৰু আপোনালোকে ইয়াত যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে মই একো মছলা দিয়া নাই মই এনেকৈ খাম আজি এইফালে বনি আছে চাহ আৰু কোনে কোনে সন্ধিয়া সময়ত চাহৰ লগত পকৰি খাই ভাল পায় জনাবচোন আৰু এতিয়া মই পকৰিকেইটা ভালদৰে ওলোটাই দি আছোঁ আৰু দুইফালে ৰঙচুৱা পৰালৈকে ভাজি থাকিম আজি চাগে বেছি কুৰকুৰীয়া নহ'ব কাৰণ ইয়াত ময়দাহে দিছোঁ চাউলৰ গুড়ি চুজি এনেকুৱা বেচন একো দিয়া নাই তথাপিও খাই ভাল লাগিব নিশ্চয় আপোনালোকে ঘৰত ট্ৰাই কৰি চাব কিন্তু দেই আৰু আজি মই ক'ত আছোঁ গম পাই নাই আজি আছোঁ মই মাহঁতৰ ঘৰত এয়া চাওক আমাৰ পকৰিখিনি ভালদৰে ৰঙচুৱা হৈ গৈছে আৰু এতিয়া আমি খাবলৈ ৰৈ আছোঁ আৰু এইফালে চাহ উতলি আছে পুৰা ইয়াত দিব লাগিব এতিয়া গাখীৰ আৰু এতিয়া আমাৰ পকৰিখিনি ভালদৰে ৰঙচুৱা হৈ গৈছে মানে ভালদৰে ভাজি লোৱা হৈ গৈছে এতিয়া মই নমাই ল'ম প্লেট এখনত
এই ধৰণে ময়দাৰে বনালে পকৰীকেইটা খাবলৈ খুব টেষ্টি হয়। আপোনালোকে যদি খোৱা নাই এবাৰ খাই চাব আৰু কোনে কোনে ভাল পায় নিশ্চয় জনাব কমেণ্ট কৰি। আৰু আমাৰ টেষ্টি টেষ্টি পকৰী ৰেডি। কোনে কোনে খাব। আৰু এইফালে আমাৰ চাহ ৰেডি হৈ গ'ল আৰু এতিয়া লাইট টু গো। আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেল নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাই থাকিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম আপোনালোকৰ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই, বাই বাই।